Hello everyone, welcome back to my channel. So আজি ভিডিওটো স্টার্ট কৰিছো কপৌফুল খিনিৰ পৰা দেউবুৰীয়া বজাৰ পৰা আনিছিলো মায়ুষ্টা এতিয়া বানি আছে আমাৰ তামুল গছজোপাত আৰু এই কপৌফুল খিনি যেহেতু এটা থালতে বহুত আছিল সেইটো কাৰণে দুভাগ কৰা হৈছে আৰু এজোপা বেলেগ গছত দিয়া হৈছে ইয়াতে কপৌফুল এজোপা হৈ গল ৰেডি এনেকে লাষ্টত গোবৰ অকমান কেঁচা গোবৰ অকমান দি দিয়া হ'ল ওয়াও আৰু এফালে ৰেডি হৈছে আমাৰ নিচি তাই বলে কলেজত বিহু ফাংচন আছে এটো কাৰণে পুৰা হাজি কাজি নাচনিৰ ৰূপত ওলাইছে আৰু এতিয়া সময় হৈছে 10:30 মই ওলালো পাৰ্লাৰৰ কাৰণে যেটো এপইন্টমেন্ট লৈ থোৱা আছিল 11টা বজাত আৰু আজি তিনচুকীয়াত বিৰাট ভিৰ আৰু বিহু বজাৰ মানুহে মই যি দেখিছো এতিয়াৰ পৰা লাহেকে ষ্টাৰ্ট কৰিছে হেতু হাছটিৰ আগত বহুত ভিৰ সো পাই গল বাচনিয়ে আজি লুকটো হ'ব চেঞ্জ চাও কেনেকুৱা লাগিব দেখিবলে আৰু ঘৰ আহি ৰেচিছ লৈ খাবলৈ মন গল পুচকা আৰু নিচি আৰু মই পুৰা পুচকা বনাবলৈ ষ্টাৰ্ট কৰি দিলো আৰু বনাইছো পুৰা এক গামলা আৰু দুইজনীয়ে ফিনিশো কৰি দিলো এক গামলা পুচকা কাৰণ পুচকা খাইনো কোন ছোৱালীয়ে বেয়া পায় সবেই ভাল পায় আৰু কমেন্ট কৰিবচোন আপোনালোকে পুচকা খাই ভাল পায় নে নাপায় আৰু এইফালে দেখিছেনে এইফালে মই এতিয়া মোৰ যোনটো ভ্যানিটি এৰিয়াটো চেঞ্জ কৰিলো আৰু এটো মডিফাই কৰি আছো এৰিয়াটো অকল পিংক টাইপৰ কৰিম বুলি সো হেল্ল আৰু মোৰ ফাইনেল লুকটো হ'ল এটো অথনিৰ পৰা মই দেখাব ভালকে পাৰা নাই কাৰণ ইটো কৈ থাকোতে বিজি হৈ আছিলো আৰু মই বহুত শৰ্ট কৰি দিলো প্ৰপাৰ বব কাট হয় এটো বহুত শৰ্ট কৰি দিলো কাৰণ এইটো কাটৰ কাৰণে মই একচুয়ালি হসকি কৈছো মই বহুত ইচ্ছা আছিল বব কাটটো কৰিব কাৰণে আৰু অলপ হাইলাইট কৰি দিলো হাইলাইটটো হৈছে গোল্ডেন ব্ৰাউন কাইন্ড অফ এ ব্লন্ড ব্ৰাউনো নহয় ব্লন্ড আৰু মই 12টা ষ্ট্ৰিপ কৰিছো সো কেনেকুৱা লাগিছে অকমান চেঞ্জ হ'ব লাগে ন কিমান আৰু একেখিনি একেটা ষ্টাইলত একেটা লুকত থাকিম সো এটো লুক এবাৰ কৰিছো অবভিয়াসলি নিজৰ চুলি হয় দীঘলটো হ'বই ঘৰকা খেতি আৰু নেক্সট টাইম লুকটো চেঞ্জ কৰিম কাৰণ মানুহৰ লাইফটো দুদিনীয়া হেতু মই ভাবো আৰু হেতু কাৰণে দুদিনীয়া জীৱনত যিখিনি মন যায় সেইখিনি কৰিব লাগে সো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰিব ভাল লাগিলে নে বেয়া লাগিছে কাটটো মোৰটো ভাল লাগিছে সবৰে বেলেগ বেলেগ অপিনিয়ন থাকিব পাৰে সো হেয়া ভিডিওটো মই এটেন্ড কৰিছো এটা নতুন ভিডিও লৈ আকৌ লগ পাম টিল দেন বাই বাই এণ্ড গুড নাইট